আছে আপুনি জানকাৰী কৰে কি মানে কাকত যে আসলে তে মানে ঢুকাইছে আপুনি প্লিজ আমাক ইনফর্ম যদি কৰে আমি ইলেক্ট্রাল রোল আৰু ক্লিন কৰিব পাৰো এন্ড পোস্ট ডিলিমিটেশন আমাৰ কামৰূপ সদৰ ইলেকশন ডিস্ট্রিক্ট মতে 4টা সমষ্টি পৰিব হাজো সুৱালকুছি 4টা এলএসি পৰিব হাজো সুৱালকুছি আমাৰ পলাশবাৰী আমাৰ বকো আৰু আমাৰ সমৰিয়া এন্ড আপুনি যেনেকৈ জানে ৰংগিয়া ইলেকশন ডিস্ট্রিক্ট মতে ৰংগিয়া এলএসি আৰু কমলপুৰ এলএসি পৰিব পাৰ্লিমেণ্ট ইলেকশনৰ কাৰণে আমি বেলেগ বেলেগ আৰজ লৈ আমি কাম কৰি আছো হে 4টা আমাৰ সমষ্টিৰ মতে আগতে 886 পোলিং স্টেশনস আছিল but because boundaries have changed and আমি সকলোকে accommodate কৰাৰ কাৰণে আৰু কাকতে হবৰ কাৰণে পোলিং স্টেশন আমি পোলিং স্টেশন অকমান বঢ়াইছিলো from last year 886 we have now increased it to 964 in Kamrup Sadar election district আৰু আমাৰ আগতে number of voters আছিলে 7,89,100 এতিয়া হৈছে 8,10,307 তো অকমান আমাৰ ভোটাৰ্সও বঢ়িলে পোস্ট ডিলিমিটেশন তো মই ৰাইজক এটাই অনুৰোধ কৰোঁ আপুনি প্লিজ আকৌ এবাৰ আপোনাৰ পোলিং স্টেশন নাম্বাৰ এণ্ড পোলিং স্টেশন লোকেশন চেক কৰি দিয়ক ড্ৰাফট পাব্লিছ হোৱা গৈছে আপুনি নিশ্চয় চেক কৰিব পাৰি আমাৰ কামৰূপ জিলাৰ ডিস্ট্ৰিক্ট ৱেবছাইট যে আছে আপুনি তাত আপোনাৰ নাম এণ্টাৰ কৰি পোলিং স্টেশন চেক কৰিব পাৰে তো মই এবাৰ আপোনাক আকৌ ৰিকুৱেষ্ট কৰি আছোঁ এণ্ড স্কেডিউল যে আছে এই কামৰূপ ডিস্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ নিচিনা আজি আমি এটা মিটিং কল কৰিছিলোঁ পলিটিক্যাল পাৰ্টিজ আৰু মিডিয়া বন্ধুসকলকে আজি ড্ৰাফট পোলিং স্টেশন লিষ্ট আমাৰ পাব্লিছ হৈছে আপুনি যেনেকৈ জানে পোস্ট ডিলিমিটেশন হে প্ৰথমবাৰ নিৰ্বাচন হ'ব তো আমি অকমান ৰাইজকো সযোগ হ'বৰ কাৰণে অনুৰোধ কৰোঁ আপোনাৰ পোলিং স্টেশন নম্বৰ বদলি হ'ব বিকজ কনষ্টিটুৱেঞ্চি বাউণ্ডাৰীজ হেভ চেঞ্জড তো আপোনাক অকমান ভেৰিফিকেশ্যন কৰি দিয়ক আপোনাৰ নিজৰ নাম কোন লিষ্টত আহিলে পোলিং স্টেশন নম্বৰ কি আৰু লোকেশন কি যদি আপুনি আগতে ভেৰিফাই কৰে লাষ্ট মিনিটত আমাক মানে হেডেক নহ'ব এণ্ড আপুনি যেনেকৈ জানে 8 ডিচেম্বৰৰ পৰা স্পেচিয়েল সামাৰী ৰিভিজন আৰম্ভ হৈছে তো আপুনি ডেথ ভোটাৰ্স শিফটেড ভোটাৰ্স নতুন ভোটাৰ্স যদি আছে আমাৰ ফৰ্ম 678 নিচিনা আপুনি এপ্লাই কৰিব পাৰে অনলাইনো কৰিব পাৰে নেশ্যনেল ভোটাৰ সাৰ্ভিস পোৰ্টেল nvsp.com পৰা আপুনি ৱেবছাইটতো এপ্লাই কৰিব পাৰে আপুনি এপ ডাউনলোড কৰি এপ্লাই কৰিব পাৰে আপুনি নিজৰ বিএলঅ'কো নতুন এপ্লিকেশ্যন দিব পাৰে আমি ফেচিলিটেট কৰোঁ আপোনাৰ এপ্লিকেশ্যন প্ৰচেছ মতে নতুনকৈ এড কৰিব নোৱাৰিব ডিলিটো কৰিব নোৱাৰিব তো যিকোনো নতুন এপ্লিকেশ্যন এতিয়া 18 বছৰ যে হৈছে সেই ছাত্ৰ ছাত্ৰীক মই স্পেচিয়েলি ৰিকুৱেষ্ট কৰোঁ আপুনি আহি এপ্লাই কৰক আৰু নিৰ্বাচন মতে আপুনি পাৰ্টিচিপেট কৰক 8th January is the last date. Please manut rakhiye. Amar post delimitation first exercise hobo and amar HPC beleg ase. Ami nishche renewed efforts lom voter awareness or karne sweep activity basic koru and more importantly house to house survey soli ase BLO logot. So information exchange korar karne biheke ami steps loi ase. Thank you. আমাৰ 4টা সমষ্টি কামৰূপ সদৰৰ আছে তাত মানে আমাৰ 3টা পৰিছে আপোনাৰ গুৱাহাটী সমষ্টি এটা পৰিছে বৰপেটা আৰু আমাৰ ৰঙিয়া আৰু কমলপুৰ আছে ৰঙিয়া ইলেকশ্যন ডিষ্ট্ৰিক্টত সেইখিনি পৰিছে আমাৰ ওদালগুৰি গতিকে আমি 3জন আৰু লগত আমি কাম কৰিম এইবাৰ আৰু আমাৰ প্ৰস্তুতি প্ৰায় আৰম্ভ হৈ গৈছে